জুবিনে কোৱা খিৰিকীখন মেলিয়ে দেখিলোঁ চকুৰ পচাৰত, কিন্তু ছোৱালী নহয়, সৌৱা হাই ভল্টেজ বেলিটো। আৰু ময়ো বাপেকে ডি ভিটামিন পাওক বুলি আচাৰৰ বটলকেইটাই থিয় কৰাই দিলোঁ। এঘণ্টামান পিছত দেখিলোঁ ৰ'দৰ ব্ৰাইটনেছ কমি নাইট মোডলৈ যাব ওলাইছে আৰু। পটককৈ ঘড়ী টাইমটো চালোঁ, বেছি দেৰি হোৱা নাই, 6টা বাজিলে। ইফালে মানি বেগটো চালোঁ, বেছি পইচাও নাই। সেয়ে তেল নোখোৱা দুভৰিৰ বানখনক লৈয়ে বোলো এপাক আমাৰ টাউনৰ পৰা ফুফুটি আহোঁ। সৌৱা অৰুণাচলত ডি ভিটামিন মানে বেলিটো লুকালে, ময়ো আন্ধাৰৰ ভয়ত দুভৰিক কষ্ট দি বেছি স্পীডত যাব ল'লোঁ। কৃষ্ণ কৃষ্ণ, আন্ধাৰ হোৱাৰ আগতে যেন আহি পাওঁ। সৌৱা সিদিনা ইয়াতে ট্ৰেক্টৰখনে ধক ধক কৰি আছিলে, আজি একেবাৰে পথাৰখনে কৈশোৰেৰে যৌৱনতে ভৰি দিলে। অলপ পিছতে দোকানত লাল বাতি দেখিলোঁ, মানে আন্ধাৰ হ'ল আৰু। এয়া কিন্তু লাইট নহয়, দাদাহঁতে বাইকৰ হেডলাইটটো একেবাৰে মোৰ হেডলৈকে মাৰি আহি আছে, কিন্তু কি ক'ম, নামেই হেডলাইট। ময়ো একো কোৱা নাই আৰু, তললৈকে এই ওখৰা মোখৰা ৰাস্তাটোত কনচেনট্ৰেট কৰি আছোঁ আৰু এনেকেই ফাইনেলি ডাঙৰ ৰাস্তাটোত ৰঙা নীলা সেউজীয়া পোহৰেৰে ভৰি থকা জেগাখন মানে টাউনখন পালোঁ আৰু ময়ো গৰমতে ৰ'ব নোৱাৰি কণ্ঠটো জিকাই লওঁ বুলি অলপ ৰঙা পানীকে মানে অৰেঞ্জ জুচকে খাই দিলোঁ। আৰু বেছি দেৰি নকৰি ৰঙাকৈ গাল দুখনি মানে স্কুটিৰ পিছে পিছে পাছ ল'লোঁ, যাতে মোৰ মোবাইলটোৰ এক বেটেৰে টৰ্চটো অলপ জিৰণি পায়। বোলো সিও আনিছে পিছত কিবা বক্স আৰু পৰু পৰু অৱস্থা, সি বাৰে বাৰে পিছৰ পিনে চাই আছে, তো ময়ো অলপ হেল্প কৰোঁ বুলি মই তাৰ পিছে পিছে গৈ আছোঁ। আৰু এনেকৈ আহি ফাইনেলি পালোঁ ৰুম, আনিলোঁ কিছু গাখীৰ আৰু কিবা এইটো 12 বাৰ আনা নেকি 20 বাৰ আনা, তো 20 বাৰ বাৰু নহয়, মই 2 বাৰে আনিলোঁ। আৰু এইটো হৈছে বিস্কুট, তো এইটো খাওঁ। তো আজিৰ কাৰণে টাটা, বাই বাই।